হে গাইজ, মই পল্লৱী পুনৰ আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহি আকৌ এবাৰ উপস্থিত হৈছোহি। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, মোক মায়ে চুৱেটাৰ এটা গাঁঠি দিছিলে। বহুত দিনেই হ'ল, এমাহমান হ'ল গাঁঠি দিয়া। মই ভিডিঅ' বনাই থৈ দিছিলোঁ কাৰণ আপোনালোকক দিব পৰা নাছিলোঁ, আৰু আজি ভাবিলোঁ তাকেই দিওঁ, ভিডিঅ'টো দেখুৱাই দিওঁ। আৰু চুৱেটাৰটো মই নেটতে পাইছিলোঁ, তাত চাই মাক দেখুৱাইছিলোঁ, মায়ে মোক গাঁঠি দিলে আৰু ভাবিলোঁ আপোনালোককো ভিডিঅ'টোকো দেখুৱাই দিওঁ। আৰু বহুত দিনৰ মূৰে আপোনালোকৰ মাজত আহিব লগা হৈছে, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব, কাৰণ ভিডিঅ'সমূহ ৰেগুলাৰ দিব পৰা নাই। আৰু মোৰ নিজৰ কিছুমান কাম আছিলে, সেইবাবে চেষ্টা কৰিম আপোনালোকৰ মাজত পুনৰ আকৌ আহি থাকিবলৈ। আশা কৰোঁ আপোনালোকে মোক পাহৰা নাই, ভিডিঅ'সমূহ চাই আছে আৰু ভিডিঅ'সমূহ চাই থাকিব। আৰু চেনেলটোলৈ যদি নতুনকৈ কোনোবা আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যনটো অল কৰি ল'ব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে নটিফাই হৈ থাকে। ব'লক তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ।